লৈ আনিছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং ষ্টৰী। ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। 6 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিছে এজন 30 বছৰীয়া যুৱকে। 30 বছৰীয়া যুৱকজনৰ বিৰুদ্ধে পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া গৌৰীপুৰ আৰক্ষীৰ দল। এই সন্দৰ্ভত সবিস্তাৰে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিম। ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী 6 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিছে এজন 30 বছৰীয়া যুৱকে। 30 বছৰীয়া যুৱকে ধৰ্ষণ কৰিছে এগৰাকী 6 বছৰীয়া নাবালিকাক। ধুবুৰীৰ গৌৰীপুৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে যুৱকজনৰ ঘৰ দাৰচৌকাৰ প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া ধুবুৰীৰ গৌৰীপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত মতামত আছে। আমি এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ মতামত আগবঢ়াইছো। মই এটা ফাঁসি যাওঁ স্যার, মুই রাখি কি কোনো বাসা নাই, ফাঁসি যাওঁ ইয়ার ই সব মারি ফেলালে অল্প দেরি করে গেলে ফেলাই। মুই যেখানে গেলু মোর ঠ্যাং ধরে বলে মোক মাফ করে দে। মই এটা বাস্তিক বলছো কোলাপ নলতে মোক ফাঁসাইছে। পরিচয় 5 বছর চলে না কোলাপ লৈছো ফাঁসাইছে মোক। তারপরে কি কয় বেয়া কাম করা অবস্থা ধরা পড়েছে তোমার? নাই রাইজে ধরেছে তোমার? অবশ্যই ধৰি মাৰপিট কৰিছে। মানে মই শুনা পোৱা মতে এই সৰু ছোৱালীক এটা ৰেপ কৰিছে। কোনে রেপ করেছে? এই কৃষ্ণ ৰামনা ঘর কত? দাসচুকা পাটন। তারপিছত তাৰপিছত এতিয়া পুলিচক ইনফৰমেশ্যন কৰিছে আহিব। রেপ করার পিছত খবর শোনার পিছত লড়াটা কি করলে? ল'ৰাটোক ৰাইজে কিবা দুটা মাত দিছে হয়তো। মানে আনি তারপিছত কোর্ট রাখিছে? আমাৰ এই ভিডিঅ' চিটাই ঘৰ থাকে।